আইতা, আমি বৃদ্ধ পেঞ্চনৰ ফৰ্ম ফিল আপ কৰিবলৈ আহিছিলোঁ। আপোনাৰ 60 বছৰ হ'লনে? মোৰ নাই হোৱা প্ৰায় 60 বছৰ। আমাৰ ডাঙৰ ল'ৰাটো হ'ল নি সুধি চাওঁগৈ ৰ'বাচোন। আপোনাৰ পেটৰ অসুখ হৈছে। আপোনাৰ পায়খানাটো কেনেকুৱা বাৰু? কিনো কম আৰু ছাৰ, দুখীয়া মানুহ তামোলত হকুৱাই দি যেনে তেনে বনাই লৈছোঁ আৰু। আইতা, আপুনি আজি বহু দিনৰ মূৰত টাউনলৈ আহিছে। কিবা এটা খাই ল'ব নেকি? পাই বেলেগ একো নাখাওঁ। বিয়া ঘৰবোৰ যে পদূলি মুখত জিলিকি থাকে, টিপিক টাপাক লেচু কেইটামান কিনি দেচোন খাই চাওঁ। ৰমেন, তোক একেটা প্ৰশ্নকে যে আজি 2-3 দিন ধৰি বুজাই আছোঁ, তই যে বুজা নাই। তোৰ মগজত কি আছে অ'? ছাৰ মই জানো তাৰ মূৰত বহুত ওকণি আছে। বহি থাক। ছাত্ৰ ছাত্ৰীসকল, এতিয়া যে মই তোমালোকক বুজালোঁ, সকলোৰে মগজত সোমালনে বাৰু? সোমালে ছাৰ, নেগুডালহে বাকী আছে। কি নেগুডালহে বাকী আছে সোমাবলৈ? ছাৰ নিগনি এটা গাঁতত সোমাইছে ওলাইছে, ছাৰ আকৌ সোমালে। চাওঁ মাজনী, ঘন ঘনকৈ উশাহ লোৱাচোন। আমাৰ বোৰে আকৌ আগে পিছে উশাহে লৈ পোৱা নাই নহয়। মাজনী, টাউনত পঢ়িছোঁ বুলি অকণ টাউনীয়া হৈ থাকিবলৈ নিবিচাৰিবিচোন। গৰুজনী খেদি থৈ আগে যাচোন। গৈছোঁ ৰ'ব। উপায় নাই আৰু, প্লিজ গৰু ঘূৰা না, অকণ বেছি কৰা আৰু। ভাইটি তুমি অকণ উঠি দিয়াচোন, মই বহিবলৈ চিট নাই পোৱা, তোমাৰ ঠাইতে বহোঁ। মই উঠিলে নহ'ব নহয় আইতা, মই চলাব লাগিব নহয় গাড়ীখন। বহিবলৈ চিট নোপোৱাতহে বহিবলৈ বিচাৰিছোঁ। আজিৰ কাৰণে তুমি বেলেগ এফালৰ পৰা চলাই নিয়াগে যোৱা।